নমস্কাৰ বন্ধুসকল, বিন্দাছ নিউজত আপোনাক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে। আৰু যেহেতু আমাৰ সকলোৱে ভাবি আছিল যে অসম পুলিচৰ কামাণ্ডো হ'ম বুলি, আৰু যেহেতু অসম পুলিচৰ কামাণ্ডো পদ ওলাব আৰু তাৰ কাৰণে বহুত বেয়া খবৰ। কাৰণটো হৈছে অসম পুলিচৰ যি কামাণ্ডো পদ ওলাব তাত আপোনালোকে সকলোৱে এপ্লাই কৰিব নোৱাৰিব। কাৰণটো এটাই যে আপোনালোকৰ বয়সৰ সীমা ধৰি দিয়া হ'ব। আপোনাৰ বয়স 18 পৰা 21 বছৰ হ'লেহে আপুনি কামাণ্ডোত এপ্লাই কৰিব পাৰিব। তাতকৈ যদি আপোনাৰ বেছি হৈছে তেনেহ'লে আপুনি কামাণ্ডোত এপ্লাই কৰিব নোৱাৰিব। তাৰ কাৰণে বহুতো বেয়া খবৰ। কাৰণটো হৈছে আমি সকলোৱে ভাবি আছিলোঁ যে অসম পুলিচ কামাণ্ডোত আমি এপ্লাই কৰিম বা আসাম পুলিচ কামাণ্ডোত আমি ইণ্টাৰভিউ দি আমি চাকৰি এটা ল'ম বুলি ভাবি আছিলোঁ। কিন্তু আমাৰ সপোন হৈ ৰ'ব বুলি ভাবোঁ। কাৰণ কিয়, যিহেতু 18 পৰা 21 বছৰলৈকেহে কামাণ্ডোত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আমাৰ যিহেতু বহুতৰে বেছি হৈছে বয়স, আৰু কিছুমানৰ হয়তো বৰ্তমান তেওঁলোকৰ বয়স শেষ হোৱা নাই, তেওঁলোকে পাব। যিসকলৰ বয়স 21 বছৰৰ তলত আছে বা 21 বছৰ হৈছে তেওঁলোকে পাব। যদি 21 বছৰৰ বেছি হৈছে তেনেহ'লে নাপাব। আৰু এটা বহুত বেয়া খবৰ আমাৰ কাৰণে, আমি এপ্লাই কৰিব নোৱাৰিম। আৰু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁ নিজে কৈছে, আৰু তেওঁ কোৱা কথাখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যোৱাকালি আপোনালোকে জানে যে মই অসম পুলিচ হেডকোৱাৰ্টাৰত আছিলোঁ। তাতে আমি কামাণ্ডো বেটেলিয়নৰ নিয়োগৰ ওপৰত আমি কথা পাতিছিলোঁ। এই কামাণ্ডো বেটেলিয়নত যিটো এপইণ্টমেণ্ট আৰু ফিজিকেল যিটো ফিটনেছ, সেইটো নৰ্মেল পুলিচতকৈ টান হ'ব। সেইকাৰণে কোনোবা ল'ৰাই যদি কালি এপইণ্টমেণ্ট পায় তেওঁলোকে ভয় কৰিব নালাগে। স্পেচিয়েল যিকেইটা কোৱালিফিকেশ্যন, চিন দৌৰাটো বঢ়োৱা হৈছে, পাহাৰৰ ওপৰলৈকে দৌৰা ৰখা হৈছে, এইবিলাক খালি কামাণ্ডো বেটেলিয়নৰ কাৰণে যি 4000 পোষ্ট হ'ব। বাকী ৰিক্ৰুটমেণ্ট ছেইম ধৰণে থাকিব, কিন্তু কামাণ্ডোৰ ক্ষেত্ৰত আমি স্পেচিয়েল প্ৰভিজন কৰিছোঁ। আৰু কামাণ্ডো বেটেলিয়নত সোমাবৰ কাৰণে 18 পৰা 21 বছৰ লাগিব। আৰু আপোনালোকে গমেই পালে, আৰু যিহেতু বয়সৰ সময়সীমা ধৰি দিছে 18 পৰা 21 বছৰলৈকে। আপোনাৰ যদি বয়স আছে 18 পৰা যদি আপোনাৰ 21 বছৰৰ বয়সৰ ভিতৰত যদি আছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ যদি 21 বছৰো হৈছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। যদি 21 বছৰৰ বেছি হৈছে তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। আৰু যিহেতু ৰানিংটো বহুত হাৰ্ড হ'ব, আপোনালোকে এতিয়াৰে পৰা ৰানিং কৰি থাকক পিছলৈকে, তেনেহ'লে আপোনালোকে ৰানিং পাছ কৰাত বহুত সুবিধা হ'ব বা বেছিকৈ নম্বৰ আপোনালোকে অতিক্ৰম কৰিব পাৰিব। আৰু যদি আপুনি মোৰ চেনেল প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় অসম।